हेलो बंधुসকল स्वागतम জানাইছো আনিটি ভিডিওলৈ মই এমআই বাদশা আৰু মোৰ হৈতে আছে বি চ্যালেঞ্জাৰ টিম আৰু আজিৰ খেলটো আপোনালোকে দেখা পাইছে ইয়াত আমি প্লাষ্টিক দিছো প্লাষ্টিকত আছে শ্যাম্পু আৰু দুটা টিম আছে ইয়াত টিম এ আৰু টিম বি তেওঁলোকৰ পৰা দুজনে খেলিব দুটা টিমৰ পৰা দুজন মানুহ আহিব আহি পেলাই খেলিব তাৰ পিছত ইয়াত আছে আমাৰ আপেল হিপিনে আছে নাচপতি দুটা টিমৰ এজনকৈ খেলিব যোনে বেছি ফল আনি পেলাই ইয়াত হ'ব পাৰিব বালতিত সেই টিমটো হ'ব বিজয়ী পইণ্ট সিস্টেম খেলা হ'ব সো গাইস বিজয়ী দলৰ বাবে আছে উপহাৰ আৰু যি দল পৰাজয় হ'ব সেই দলৰ বাবে আছে শাস্তিটো কি আছে আৰু উপহাৰ কি আছে সেইটো চাবলৈ ভিডিওটো সম্পূৰ্ণ চাই থাকক এতিয়া আছে আব্দুল বাজিদ আৰু গুলজাৰ হোসেন টাইমাৰ লগাই দিয়া 1 2 3 एकदम पिछली गई আছে চাওক কোনে কিমান পয়েন্ট কালেক্ট কৰিব পাৰে হয় কেনেকৈ পিছলি গই আছে একফালে আছে আপেল আনফালে আছে নাচপতি চাওক কোনে কিমান পয়েন্ট কালেক্ট কৰিব পাৰে এই যে গুলজাৰ হোসেনে টানি লবলৈ চেষ্টা কৰি আছিল আব্দুল বাজিতে টানি লৈ গৈ আছে গুলজাৰ হোসেনক আব্দুল বাজিতে লৈ ললে এটা নাচপতি এটা পয়েন্ট পালে আব্দুল বাজিদ চাওক গুলজাৰ হোসেনে কিমান পয়েন্ট কালেক্ট কৰিব পাৰে গুলজাৰ হোসেনে এটা আপেল উঠাই ললে গুলজাৰ হোসেনে পাইছে এটা পয়েন্ট এটা পয়েন্ট হৈছে দুজনৰে ইয়াতে পিছলি গৈ আছে আব্দুল বাজিতে ল'ব চেষ্টা কৰি আছে এটা নাচপতি আব্দুল বাজিতে এটা নাচপতি লৈ ল'লে এতিয়া আব্দুল বাজিয়ে যেতিয়া বাল্টি থৈ দিব তেতিয়া 1 পয়েন্ট হৈ যাব আব্দুল বাজিতে দুটা পয়েন্ট হৈ গ'ল +2 এতিয়া সব গুলজাৰ হোসেন আৰু এটা পয়েন্ট হৈ গ'ল আব্দুল বাজিতের হাতত আকৌ নাচপতি আব্দুল বাজিতের আৰু এটা পয়েন্ট হৈ যাব গুলজাৰ হোসেন আপেল লৈ ললে দুজনৰ একেলগে পয়েন্ট বাঢ়ি গ'ল এতিয়া মাত্ৰ 5 সেকেন্ড মান আছে গুলজাৰ হোসেনে যদি বাল্টিত থব পাৰে তেনেহলে এটা পয়েন্ট বাঢ়িব গুলজাৰ হোসেনে থৈ দিলে বাল্টিত এটা পয়েন্ট বাঢ়ি গ'ল গুলজাৰ হোসেনৰ টাইম আপ এই ৰাউণ্ডত আব্দুল বাজিতৰ পয়েন্ট হৈছে 3 আৰু গুলজাৰ হোসেনৰ হৈছে 4 এতিয়া আছে মেৰাজুল আৰু ইকৰাম টাইমাৰ লগাই দিয়া 1 2 3 স্টার্ট बहुत मजा पाई আছে সবাই চাই পেলাই বহুত স্পিড হৈ গল তোমালোকৰ বঢ়িয়া এইটোৱে মজা আহি আছে এটা আছে চাব লাগিব কোনে আগত আনিব পাৰে দুয়ো ফলৰ এটা আছে দুয়ো টিমৰ এটা আছে ফল চাও কোনে ল'ব পাৰে রসি এরি দিয়া রসি এরি দিয়া রসি এরি দিয়া আরে
এৰ হৈছে 3 আৰু টিম বিৰ হৈছে 4 এতিয়া আছে সাদিকুল আৰু ইকৰামুল হুছেইন 1 2 3 বহুত শক্তি কৰি আছে দুজনেই দুটা টিমেই একে সমান সমান চলি আছে তেওঁলোকৰ দুটা দলৰে পইণ্ট সমান সমান হৈছে ড্ৰ হৈছে এতিয়া দুটা দলৰ পৰা নিজে বাছনি কৰি খেলিব পাৰিবা কোন দলৰ কোনে খেলিব হাত উঠিছে গুলজাৰ হুছেইনৰ আৰু ইকৰামুলৰ তেওঁলোক দুজনৰ মেচ হ'ব 1 2 3 দুটা দুটা দিয়া হৈছে দুটা আপেল দুটা নাচপতি চাও কোন দলৰ পইণ্ট বেছি হয় কোনে বেছি আনিব পাৰে সো আমাৰ আজিৰ বিজয়ী হৈছে টিম এ গুলজাৰ হুছেইন সাদিকুল আৰু ইকৰাম টিম এ বিজয়ী হৈছে আৰু বিজয়ী দলৰ বাবে আছে আমাৰ বালতিত থকা যিমান বস্তু আছে ইয়াত টকা আছে ফলমূল আছে সব বস্তু তেওঁলোকে পাব আৰু আজিৰ খেলৰ পৰাজয় হৈছে টিম বি ইকৰামুল হুছেইন আব্দুল বাজিদ আৰু মেৰাজুল তেওঁলোকক শাস্তি দিয়া হ'ব শাস্তিটো কি এতিয়াই গম পাব আপোনালোকে টিম এ আৰু টিম বি একেলগে শাস্তি পালে দুজনে